সকলোকে নমস্কাৰ। SSC GD 2024 যদি আপুনি SSC GD 2024 ফৰ্ম ফিল আপ কৰিছিলে তেন্তে আপোনাৰ কাৰণে এটা সৰু আপডেট পালোঁ। সেইকাৰণে ভাবিলোঁ যে ডিউটি শেষ কৰাৰ পাছত আপোনাক আপডেটটো দিবৰ কাৰণে। SSC GDত মই ইণ্টাৰেষ্ট বেছি লওঁ কেলে মই নিজে SSC GDৰ ফাৰ্ষ্ট বেচত চিলেকশ্যন হৈছিলোঁ। সেইকাৰণে মই SSC GDৰ যিকোনো আপডেট আপোনালৈ দিম বুলি ভাবোঁ। SSC GDয়ে 3টা ৰিজনৰ লিংক এক্টিভেট কৰি দিছে, য'ত সেই ৰিজনৰ ল'ৰা ছোৱালীয়ে নিজৰ ফৰ্ম একচেপ্ট হ'ল না ৰিজেক্ট হ'ল সেইটো চাব পাৰিব। যেনেকৈ KKR ৰিজন, ইষ্টাৰ্ণ ৰিজন আৰু চাউথাৰ্ণ ৰিজনৰ লিংকটো এক্টিভেট কৰি দিছে SSCয়ে। আমি বুজিব লাগিব যে আমাৰ নৰ্থ ইষ্ট ৰিজনৰো যদি এটাকৈ যেনেকৈ এক্টিভেট কৰি দি আছে লিংকবিলাক, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট ৰিজনৰো অতি সোনকালে এক্টিভেট হৈ যাব। যেনেকৈ SSCয়ে প্ৰথম নটিফিকেশ্যন ওলোৱা সময়তে ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা কম্বাইণ্ড টেষ্ট আৰম্ভ কৰিম বুলি নটিফিকেশ্যনত মেনশ্যন কৰা আছিল। আমি এতিয়া বুজিব পাৰিছোঁ যে SSCয়ে পৰীক্ষাটো পষ্টপন নকৰে, যোনটো কৈছিলে 21 ফেব্ৰুৱাৰীতে এক্সাম পাতিব যেন এতিয়া আমাক বিশ্বাস এটা হৈছে। এতিয়া আমাৰ যিমান ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিছিলে, ভাবিছিলে যে এইবাৰ BSFত 100% চিলেকশ্যন ল'ম বা CISFত বা আছাম ৰাইফলত NIA SSFত চিলেকশ্যন ল'ম বুলি ভাবিছিলে ল'ৰা ছোৱালী সকলোৱে, তেন্তে আপোনাৰ এতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ সময় আহি গ'ল। আপুনি ইমান দিন যি কৰিলে মুঠতে আপোনালোকে যদি প্ৰিপেৰেশ্যন একদমেই নকৰিলে তেতিয়াহ'লে একো নাই। আপোনালোকৰ হাতত এতিয়াও মেক্সিমাম 1 month এতিয়াও সময় আছে। আৰু SSCৰ চিলেবাছ ইমান ডাঙৰ নহয় কি আপোনালোকে 1 monthত ক্লিয়াৰ কৰিব নোৱাৰে। যদি ভালকৈ নপঢ়ে তেতিয়াহ'লে 1 বছৰতো নোৱাৰে। যদি কিন্তু আপোনালোকে কষ্ট কৰে, কেলে মই নিজেই হাৰ্ডলি এমাহ প্ৰিপেৰেশ্যন কৰি মই নিজে চিলেকশ্যন লৈছোঁ নিজৰ। সেইকাৰণে আপোনাকো মই কওঁ যে আপোনালোকে এমাহ এতিয়া আপোনালোকৰ হাতত সময় আছে। এনেইতো 20 দিন আছে, কিন্তু চবৰ একেদিনা পৰীক্ষা নহয়, চবৰ বেলেগ বেলেগ দিনা হয়। যদি এভাৰেজ এটা ওলাও তেতিয়াহ'লে 1 মাহ আপোনাৰ হাতত সময় আছে। যদি আপোনালোকে 1 মাহ কষ্ট কৰে তেতিয়াহ'লে আপোনালোকে আৰামছে নিজৰ চিলেকশ্যন ল'ব পাৰিব। কিন্তু হাৰ্ডলি আপোনালোকে স্মাৰ্টলি প্ৰিপেৰেশ্যন কৰিব লাগিব। আপুনি কোনো বিষয়ৰ পৰা পলালে নহ'ব। আপোনালোকে জানে SSCত মেইনলি ৰিটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰে। ফিজিকেল আৰু মেডিকেল এইটো সকলো টিপছৰ ওপৰত আছে। আৰু এটা কথা জনাই দিওঁ, আপোনালোকক মই মোৰ এই চেনেলত SSCৰ ফিজিকেল বা মেডিকেলৰ টিপছবিলাক, যেনেকৈ হাতত পচিনা হ'লে কি টিপছ কৰিব লাগিব, হাত যদি মেডিকেলৰ সময়ত এনেকৈ থওঁতে কঁপনি উঠে তেতিয়াহ'লে কি টিপছ কৰিব লাগিব, ফ্লেট ফুটত কি টিপছ কৰিব লাগিব, সকলো মই মোৰ এই চেনেলত ভিডিঅ'ত মই টিপছৰ ভিডিঅ'বিলাক দিওঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকক অতি সহজে টিপছবিলাক আপোনালোকে জানিব পাৰিব। নেক্সট কথা হ'ল SSC GDৰ টোটেলি ৰিটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰে। কাট অফ যোনটো আপোনালোকৰ ওলায় ৰিটাৰ্ণৰ আধাৰতে ওলায়। ফিজিকেল আৰু মেডিকেল আপোনালোকৰ কেৱল কোৱালিফাইং পেপাৰ হয়, তাত আপোনালোকে কোৱালিফাই হ'লেই হৈ গ'ল। ৰানিঙত আপুনি যিমান 1 নম্বৰত যাওক, এক্সেলেণ্ট মাৰক, কোনো মতলব নাই। এক্সেলেণ্ট মৰাটো ছেম, আৰু যোনে 24 মিনিটত আহি পাই যোনে যেনে তেনে পাছ কৰে সেইটোৱে ছেম, কোনো মতলব নাই। মেডিকেলতো কেৱল কোৱালিফাইং হয়। আপোনালোকে এক্সেলেণ্ট মাৰি কোনো ফাইদা নাই। সেইকাৰণে যোনটো এক্সেলেণ্ট মাৰিব লাগে সেইটো আপুনি ৰিটাৰ্ণত মাৰক। এতিয়া কষ্ট কৰক। আপোনালোকে আজিৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰক আৰু হাৰ্ডলি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। যদি আপুনি আজিৰ পৰা প্ৰিপেৰেশ্যন নকৰে আৰু স্মাৰ্টলি প্ৰিপেৰেশ্যন আৰু একদম কষ্ট কৰি প্ৰিপেৰেশ্যন নকৰে, তেতিয়াহ'লে আপুনি নিজৰ চিলেকশ্যন ল'ব নোৱাৰিব। আৰু এইবাৰো আপোনালোকে এই বেষ্ট অপৰচুনিটি মিছ কৰিব। আপোনালোকে জানে যদি প্ৰত্যেকবাৰে SSCত ভেকেঞ্চিবিলাক কম হৈ আছে, যোৱাবাৰে আৰু বেছি আছিল, তাৰ আগৰবাৰে আৰু মই ভৰ্তি হওঁতে 52,000 ভেকেঞ্চি আছিল ফাৰ্ষ্ট বেচত, হাইষ্ট ভেকেঞ্চি। এতিয়া ভেকেঞ্চিবিলাক কমি আহিছে। এইবাৰ যদি আপোনালোকে মিছ কৰি দিব, নেক্সট বাৰ আৰু ভেকেঞ্চি কম হৈ যাব আৰু কাট অফ আৰু হাই হৈ যাব। আপুনি নিজৰ চিলেকশ্যন ল'বলৈ আপোনাৰ কষ্ট হৈ যাব। সেইকাৰণে যোনটো বেষ্ট অপৰচুনিটি পাইছে, আপোনালোকে এইটো মিছ নকৰিব। আপোনালোকে কষ্ট কৰক। যোনটো ফিজিকেল মেডিকেলত যোনটো কষ্ট কৰিব, সেই কষ্টটো আজিৰ পৰা ৰিটেন টেষ্টৰ কাৰণে কৰক। হাৰ্ডলি এমাহ সময় আছে। আপোনালোকে প্ৰত্যেক ছাবজেক্ট ৰিজনিং আপোনালোকে এনেকৈ কৰিলে আপোনালোকৰ চিলেকশ্যন। আপোনালোকে যদি ভাবে যে ৰিজনিং বহুত হাৰ্ড, মেথ বহুত টাফ আছে, একো নাই, মই মেথ নপঢ়োঁ, জিকে ধুনীয়াকৈ পঢ়ি ল'ম আৰু গ্ৰামাৰটো মই ধুনীয়াকৈ পঢ়ি ল'ম, তেতিয়াহ'লে আপোনাৰ চিলেকশ্যন নহ'ব। 1 মাহ সময় বহুত। যোনটো SSCৰ চিলেবাছ বহুত সৰু চিলেবাছ, নৰ্মেল চিলেবাছ। গ্ৰামাৰ তাত একদম নৰ্মেলি গ্ৰামাৰ আহে। পৰ্যায়বাচক শব্দ হিন্দীত যদি কওঁ তেতিয়াহ'লে পৰ্যায়বাচক শব্দ, বিপৰীত শব্দ অসমীয়াত এইবিলাকেই কোনটো ডাঙৰ গ্ৰামাৰ ধৰে। আপুনি যদি এমাহ ধুনীয়াকৈ ক্লাছ কৰে, ইউটিউবত আজিকালি ধুনীয়া
শিক্ষকে ক্লাছ লয় তাত আপোনালোকে যদি এটা গ্ৰামাৰ কোৰ্চ এটা লৈ লয় ফ্ৰী কোৰ্চ যদি আপোনালোকে লয় আৰু ধুনীয়াকৈ নোটছ বনাই ধুনীয়াকৈ গ্ৰামাৰৰ যদি কৰে তেতিয়াহ'লে আপোনালোকে মই নিজে কৈছোঁ আপোনালোকে 20 মাৰ্ক গ্ৰামাৰত উঠাব পাৰিব মেথছো কোনো ডাঙৰ কথা নাই মেথছৰো আপোনালোকে নপলোৱাকৈ যদি সাহস কৰি আগবাঢ়ি আহি যদি মেথছৰো আপোনালোকে ধুনীয়াকৈ কোচিং ষ্টাৰ্ট কৰি দিয়ে ফ্ৰী ইউটিউব কোচিং হাৰ্ডলি আপোনালোকে দিনে ৰাতিয়ে কষ্ট কৰে একমাহ তেতিয়াহ'লে মেথছতো আপোনালোকৰ ধুনীয়াকৈ 20 মাৰ্ক আহি যাব ৰিজনিংটো কোনো টাফ নহয় ৰিজনিঙত অলপ টিপছ এটা লগালে ধুনীয়া মাৰ্ক আহি যায় আৰু এটা হৈ গ'ল আপোনালোকৰ কি বাছিল মেথ ৰিজনিং জিকেটো নৰ্মেলি পঢ়িলে হৈ যাব আপোনালোকে কোনো ছাবজেক্টৰ পৰা নপলোৱাকৈ যদি ধুনীয়াকৈ একমাহ প্ৰিপাৰেশ্যন কৰে তেতিয়াহ'লে আপুনি যদি BSFত এটা পদ ল'ব পাৰিব CISFত CRPFত SSB NI আছাম ৰাইফলত এটা আপোনাৰ কাৰণে পদ এটা আপুনি নিজৰ কাৰণে পদ এটা ল'ব পাৰিব আৰু নিজৰ ছাকচেছ লাইফ আপোনালোকে নিজৰ সফল জীৱন বনাব পাৰিব নিজৰ জীৱনটো যদি আপুনি এতিয়া কষ্ট নকৰে তেতিয়াহ'লে আপুনি সিলেকশ্যন ল'ব নিজৰ নোৱাৰিব আপোনালোকক মই ধুনীয়া ভিডিঅ' মোৰ চেনেলত প্ৰস্তুত কৰিম টিপছ দিম SSC GDৰ মেডিকেল কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব ধুনীয়া টিপছ দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব